নমস্কাৰ, মই আনছো আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ প্ৰথমটি ব্লগলৈ স্বাগতম জনাইছোঁ। আৰু মোৰ বেকগ্ৰাউণ্ডটোৰ ফালে নাযাব, আচলতে বহুত বেছি লেতেৰা হৈ আছে, মানে লেতেৰা নহয়, ৰ'দত কাপোৰ দিয়া হৈ আছে। আৰু ময়ো বৰ্তমান ৰ'দতে বহি আছোঁ, কাৰণ ইমান বেছি ঠাণ্ডা পৰিছে আমাৰ এইফালে। আপোনালোকৰ ফালে পৰিছে নে জনাবচোন। আৰু এনেকৈ বহিলে ভাবিছোঁ মোৰ ব্লগটো ষ্টাৰ্ট কৰি দিওঁ। আৰু আচলতে এই চেনেলটো মই 0 ছাবস্ক্ৰাইবাৰৰ পৰা আৰম্ভ কৰিছোঁ। আগতে মোৰ চেনেল এটা আছিলে যিটোত 28 মান ছাবস্ক্ৰাইবাৰ আছিলে, কিন্তু সেই চেনেলটোত ভিডিঅ' দিব বিচৰা নাই, কাৰণ সেই চেনেলটোত ভিডিঅ' ভিউজ নাহে। আৰু মই নাজানো এই ভিডিঅ'টোত ভিউজ আহিবনে নাহে, কিন্তু মই ভাবিলোঁ এটা ধুনীয়া এটা ব্লগ চেনেল ষ্টাৰ্ট কৰিম। আৰু আচলতে মই বৰ্তমান ঘৰত আছোঁ, আৰু মই প্ৰফেশ্যনেলি নাৰ্ছ হয়, মই নাৰ্ছিং কৰি থৈ দিছোঁ। আৰু এক্সাম দি কিনে আহি জাষ্ট ঘৰত দুদিনমান ৰেষ্ট ল'বৰ বাবে আহিছোঁ। আৰু বৰ্তমান ৰ'দতে বহি আছোঁ, কাৰণ ইমান বেছি ঠাণ্ডা নহয়। গাটো ধুই কিনে ক'ত যাম ভাবি কিনে এনেকৈ ৰ'দত বহিয়ে ষ্টাৰ্ট কৰিছোঁ। আৰু বাকী আজি মই আপোনালোকক দেখাই যাম আৰু অকণমান মোৰ দিনটো কি হয়। বেছি এনেকুৱা ভিডিঅ' দিব নোৱাৰিম, কাৰণ ভিউজ হোৱা নাই। আচলতে আপোনালোকৰ ওচৰলৈ ভিডিঅ'বিলাক যোৱাই নাই। ইউটিউবৰ কিবা বনোৱাত মোৰ চেনেল আপলোড দিয়াতে কিবা ভুল হৈছে নেকি নাজানো। আচলতে আগতে যিহেতু ভিডিঅ' বনোৱা তেনেধৰণৰ অভ্যাস নাই, আৰু কোনো ওচৰৰ মানুহ তেনেকুৱা ওচৰত ইউটিউবাৰো নাই সুধিবৰ বাবে, আৰু নিজে ষ্টাৰ্ট কৰিছোঁ। গতিকে আশা কৰোঁ আপোনালোকে ভিডিঅ'বিলাক চাই যাব। আৰু অকণমান সময় ৰ'দত বহি মই ঘৰলৈ গ'লোঁ, ঘৰৰ ভিতৰলৈ, আৰু গৈ কিনে দেখিছোঁ যে ভাইটি বাথৰুম গৈছে। তো জল্দিকৈ মই তাৰ বিচনাৰ পৰা কম্বলখিনি ছাইড কৰি মোৰ বিচনাখনত জাপিলোঁ, কাৰণ আমাৰ ৰুম দুটা হয়, তাতে এটাত মাহঁত থাকে আৰু এটাত আমি ভাইটি মই থাকোঁ। তো দুখন বিচনা যিহেতু, সি শুই থাকিলে ঘৰটো ঝাৰু দিবও নোৱাৰোঁ, কাৰণ শুই থাকিলে ঝাৰু দিব নালাগে বুলি কয়। তো সি 11:30 12টা হয়, কাৰণ এনেই আছে ঘৰত, আৰু ময়ো এনেই আছোঁ, মোৰো দেৰিয়ে হয় বাৰু উঠোঁতে। তাৰপিছত সি উঠা দেখি মই জল্দিকৈ ৰুমটো অকণমান চাফ কৰি কিনে ঝাৰু দিবৰ কাৰণে ঝাৰু দিলোঁ। আৰু তাৰপিছত ঘৰটো ঝাৰু দি পাকঘৰত গৈ কি বনাইছে যাওঁতে দেখিলোঁ মায়ে ৰুটি বনাইছে। তো মই যেতিয়াই নহওক ৰুটি বনালে আচলতে গাখীৰত চেনি দি ৰুটিটো খাই খুব ভাল পাওঁ। ডাঙৰ যদিও এই অভ্যাসটো এৰিব পাৰে। তাৰপিছত পাকঘৰটো বহুত লেতেৰা হৈ আছিলে, তো মায়ে যিহেতু হাজিৰা মানুহ লাগি আছে, সেইবাবে ময়ে অকণমান চাফা কৰিলোঁ। ৰাইজ আৰু এনেকৈ মোবাইলটো ভণ্টিক ধৰিব দি মই কাঁহী বাতি ধুই আছোঁ, কাৰণ উপায় নাই, ঘৰত আছোঁ, গাঁৱত বিয়া কামটো কৰিবই লাগিব না। গতিকে আৰু কাঁহী বাতিখিনি ধুই লগ পাই আছোঁ আপোনালোকক। আৰু এয়া একদম অৱস্থা নাই, দমকলৰ পাৰতে আমাৰ আৰু তেনেকুৱা টেপ চেপৰ ব্যৱস্থা নাই। দুখীয়া মানুহ, কি কৰিম আৰু উপায় নাই। হ'ব দে। অঁ ৰাইটো ক'ত লাগিছে নো? ৰং নাম্বাৰ দে, কাট দে। আকৌ দুখ হৈছে মোৰ। আমি মানলো আমাৰ চাহ তাত মাৰি আমাৰ গ'লো হবাই মই চানা মিনিটত মাৰি মোক তাৰপিছত দিব খুজিছোঁ। চানা মিনিটত কি কৰি আছা? কথা পাৰোঁ। হেল্ল', হয় দাদা, ইটা কেজি কেইটকানো? দাদা, ইটা কেজি কেইটকা? কি কৈছে বুজি পোৱা নাই। আপুনি কিবা বেলেগ হুমতিত আছে নেকি? আপুনি মাৰিছে দেখোন। আপুনি মাৰিছে দেখোন। মই বেলেগ এটা মানুহ খুজিছিলোঁ, ইটা কেজি কেইটকা, আপোনাৰ তাত লাগে কিজানি আৰু। তো খালী পেটত খাই দিব দিনটোৰ কাৰণে আপোনাৰ গাৰ বিষ, ভৰিৰ বিষ, পেটৰ বিষ, মূৰৰ বিষ সকলো নহয় যাব। ভিডিঅ'টো বহুত বেছি বেয়া হ'ল। মই যেনেকুৱা ধৰণৰ ভাবিছিলোঁ তেনেকুৱা কৰিব নোৱাৰিলোঁ বাৰু ভিডিঅ'টো। আৰু বেকগ্ৰাউণ্ডটো বহুত বেছি বেয়া হৈ আছে মোৰ, কাৰণ আমাৰ ঘৰ বনোৱা হোৱা নাই। মোৰ পঢ়াত মই প্ৰাইভেট ইনষ্টিটিউটত পঢ়িছিলোঁ কাৰণে নাৰ্ছিঙত, তাতেই পইচা পাতি দি থাকোঁতে ঘৰ চৰ তেনেকৈ ভাল কৰিব পৰা হোৱা নাই। আৰু এতিয়া ভাল কৰিব
কিন্তু মোৰ আচলতে ভিডিঅ'টো ভাবিছিলোঁ ভাল কৰিম বুলি দিনটোত মানে বিভিন্ন ধৰণৰ কাম কৰোঁ যিহেতু আমি ঘৰত থাকিলেও সেইখিনিয়ে গাঁৱলীয়া পৰিৱেশ হ'লেও মানে সেইখিনি দেখাম বুলি ভাবিছিলোঁ কিন্তু মানে মই দেখাব নোৱাৰিলোঁ বিকজ এইটোৱেই কাৰণ মোৰ কেমেৰা ষ্টেণ্ড নাই লগতে নতুনকৈ ষ্টাৰ্ট কৰিছোঁ যেতিয়া ঘৰৰ মানে অকণমান লাজ লাগিল সেইটো কাৰণে গতিকে মই আপোনালোকে জনাব মানে মোৰ ভিডিঅ'বিলাক চাই যদি মানে কোনটো ভাল হৈছে কোনটো বেয়া হৈছে আৰু মই আগৰ ফালে মানে এইখিনি ভাল কৰিব চেষ্টা কৰিম আৰু ধুনীয়া ধুনীয়া ব্লগ লৈ আহিম এইবাৰ বেয়া হ'ল জানো নিজৰে ভিডিঅ'টো দিব বেয়া লাগিছে কিন্তু হ'লেও বাৰু দিও আপোনালোকে মোক জনাব কাৰণ মোৰ ভিডিঅ'বিলাক মানুহৰ ওচৰলৈ গৈও পোৱা নাই যিহেতু একেবাৰে ভিউৱাৰ্ছ হোৱা নাই গতিকে নতুন নতুন ভাল ভাল ভিডিঅ' লৈ আহিম চাই থাকিব মোৰ চেনেলটো বাই বাই আৰু ছাবস্ক্ৰাইব কৰি দিব দেই সকলোৱে বাই